হাই বন্ধুসকল মানে এতিয়া মানে মই গা পা ধুই কেনে ৰেডি হৈ গ'লোঁ মানে তো বন্ধুসকল আজি হৈছে আমেতি আৰু আমাৰ ফালে আমেতি বুলি কয় যিহেতুকে মই আমেতি বুলি কৈছোঁ আপোনালোকে ফালে কি বুলি কয় কমেণ্ট কৰি নিশ্চয় জনাব তো বন্ধুসকল আজি আমেতিৰ কাৰণে আমাৰ ঘৰৰ সকলো মানে বস্তু ধুবলৈ লৈ গৈছে বিচনা এইবিলাক চব ধুবলৈ লৈ গৈছে বন্ধুসকল তো ঘৰলৈ অলপ লেতেৰা হৈ আছে বাৰু চাবি দেখুওৱা নাই আৰু ইমান দেখাও নাই মোৰ টেবুলৰ এইবিলাক মানে যিবিলাক মোৰ টেবুলত পৰা এইবিলাক কাপোৰ এইবিলাক লৈ গৈছোঁ তো এতিয়া আজি হৈছে আমেতি সেইবাবে আজি এতিয়া খাব লাগিব মানে কঁঠাল মেইন দিয়ক কঁঠাল মেইন মানে সেইকাৰণে আৰু এতিয়া খাব কঁঠাল আৰু কঁঠালৰ লগত খাব লাগিব মেইন কি জানেনে আমেতিৰ মেইন হ'ল পিঠাগুড়ি তো পিঠাগুড়িৰ লগত কঁঠাল মানে মজাই বেলেগ হ'ব আৰু ৰাতি আহি আছে খানাটো তো মানে অকল আজি আপোনাক দেখাম সকলোবোৰ এতিয়া আইতা পিঠাগুড়ি খুন্দিবলৈ গৈছে ঢেঁকীটো মেইন বাৰু ঢেঁকীত খুন্দিবলৈ গৈছে তো এতিয়া ঢেঁকীৰ পৰা আনিব ডাইৰেক্ট পিঠাগুড়িটো খাওঁতে আপোনালোকক দেখাই আছোঁ সকলোবোৰ তো চাই থাকক আৰু আপোনাৰ দেখাই দিলোঁ পিঠাগুড়ি খুন্দি থকা আৰু সৰু আজি কি খামেতে নেকি খাবি নে নাই ৰাতি কি খাবি মাংস ৰাতি মাংস ভাতে খাব লাগিব আৰু এতিয়া পিঠাগুড়ি খুন্দা দেখালোঁ মানে আমাৰ ঘৰৰ ওচৰৰ ঘৰখন এটা ঢেঁকী আছে আমাৰ তাতো আছে মানে কিন্তু আমাৰতো মানে এতিয়া মানে অলপ বেয়া হৈ আছে মানে তো আছে ভালে কিন্তু লগাই থোৱা নাই বাবে এতিয়া আমি এনেকৈ পুতিব নোৱাৰোঁ আৰু সেইকাৰণে বেলেগৰ ঘৰতে গৈছে আমাৰতো দেখাই দিওঁ আপোনালোকক বলক এইটো আমাৰ ঘৰ মিউজিক ফালে চব মানে কাপোৰ ধুই দিছে বহুত কাপোৰ আছে আপোনাক নেদেখাওঁ বাৰু ডাইৰেক্ট ঢেঁকীৰ ওচৰত গ'লোঁ এইটো হৈছে ঢেঁকী ইফালে আৰু দেখা পোৱা নাযাব কাৰণ ই মানে কাঠ আছে ওপৰত আৰু মেইন দেখাই আছোঁ আপোনালোক কঁঠাল ল'ব এইটো এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা আৰু এটা দেখাই আছোঁ ডাঙৰ মানে এইবাৰ এইটো চাওক মানে এইটো অলপ ডাঙৰ এইটো দেখালোঁ চাওক এইটো মানে কি ডাঙৰ এইটো খাব লাগিব আৰু চাইকেলখন চব থৈ দিয়া আছে আজি তো বলক তো বন্ধুসকল এতিয়া খাম কঁঠাল আৰু পিঠাগুড়ি তো বন্ধুসকল এতিয়া কঁঠাল ভাঙিব তো আপোনালোকক সকলোবোৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম মানে তো বন্ধুসকল এতিয়া গান শুনি আপোনালোকে এনজয় কৰক বলক বন্ধুসকল এই কঁঠালকেইটা এতিয়া ভাঙিব মানে চাওক আৰু আপোনালোকে আপোনালোকে কঁঠাল ভাল পায় নাপায় কমেণ্ট কৰি জনাওক আৰু মই কিন্তু কঁঠাল বহুত ভাল পাওঁ এতিয়া কঁঠাল আৰু পিঠাগুড়ি খাম আৰু মই কিন্তু বহুত ভাল পাওঁ দিয়ক কঁঠাল আপোনালোকে ভাল পায় নে নাপায় কমেণ্ট কৰি কওক মই বহুত ভাল পাওঁ কঁঠাল কিন্তু তো বলক এতিয়া আমি খাওঁ আৰু তো বলক বন্ধুসকল দেখিছে নপৰা পিঠাগুড়ি মানে পিঠাগুড়িত কঁঠাল লগাই কাৰণে খাম আৰু সৰু ল'লে সৰু কঁঠাল খাবি নেকি মানে এই পিঠাগুড়িত কঁঠাল লগাই কেনে খাম আৰু তো পিঠাগুড়ি আহিছে আৰু কঁঠাল এতিয়া আনিব তো খাম আৰু আপোনালোক খোৱা টাইমত ভিডিঅ' নকৰোঁ তো চাওক আপোনালোকে কঁঠালটো লৈ আহক চাওক কঁঠাল মানে এক চৰিয়া হৈছে বা এইটো চৰিয়াত এক চৰিয়া হৈছে কঁঠাল চাওক আপোনালোকে আৰু কঁঠালীয়া মই মানে কঁঠাল বহুত ভাল পাওঁ আৰু তো বন্ধুসকল এয়া এতিয়া খাওঁ সৰু খাইছা নেকি খা কিবা এটা কৈ দি মানুহক কৈ দি কিবা এটা কৈ দি কিবা এটা কৈ দি চেনেলটো ছাবস্ক্ৰাইব কৰিব দিছোঁ বন্ধুসকল তো এতিয়া খাওঁ আমি তো একেবাৰে দেৰিকৈ লগ পাই আছোঁ বলক খাই লওঁ আমি এতিয়া খাওঁ এতিয়া কঁঠাল তো পিঠাগুড়ি এনেকৈ লগালোঁ বঢ়িয়া লাগিছে খাই মানে বন্ধুসকল
আজি ভিডিঅ'টো ইমান আছিল লগ পাম মানে নেক্সট ভিডিঅ'তে তো টিল দেন টাটা বাই বাই তো লগ পাইছোঁ তাৰ বেলেগ ভিডিঅ'তে বাই বাই